মই জুবিনৰ বিষয়ে এটা কবিতা লিখিছিলোঁ। যিদিনাখন 19 ছেপ্টেম্বৰৰ দিনাখন ৰাতি যিদিনাখন জুবিনৰ মৃত্যুৰ খবৰ পাইছিলোঁ, তেতিয়া মানে মনটো বহুত দুখ লাগিছিলে। গতিকে জুবিনৰ বিষয়ে তেতিয়াই মই ৰাতি এটা কবিতা লিখিছোঁ। কবিতাটো এতিয়া পাঠ কৰি দিওঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। জুবিন, তুমি অমৰ। জুবিন, আজি তোমাৰ হৈ লিখিবলৈ ভাষা বিচাৰি পোৱা নাই। লিখিব লৈছোঁ, কিন্তু বাৰে বাৰে দেখোন আমনিটো থমকি ৰৈছে। কিয় গুচি গ'লা সকলোকে কৈ গোৱাই? শিশুকুলত মনটোৰ বাবে মানুহ চিনি নাপালা। সত্যৰ যুগ শেষ, কলিৰ যুগত চাহ শত্ৰুৰ ভাবিব গ'ল। কিয় মানুহৰ চলাহী সদায় সৰলতাৰে ল'লা? ক'ত পাম আকৌ তোমাক ঘূৰাই? পাৰিবা জানো আকৌ ঘূৰি আহিবলৈ আমাৰ মাজলৈ? পূজাৰ মণ্ডপ খালী হৈ বিহুতলী উকা হ'ব। বানপানীৰ সময়ত দান পাত্ৰ লৈ জুবিন জানো ওলাব নাই? অসুখীয়াৰ ঘৰত ঈশ্বৰ হৈ কোন আহিব বচাবলৈ? দুখীয়াৰ ঘৰত ঈশ্বৰ হৈ কোনে বঢ়াব সহায়ৰ হাত? মেধাৱী ছাত্ৰ ছাত্ৰীৰ অভাৱত কোনে নিব আগুৱাই? তুমি আছিলা ভুক্তভোগীৰ বাবে ভগৱান। তোমাৰ অপেক্ষা হাজাৰ হাজাৰ দৃষ্টিয়ে বিচাৰি ফুৰিছে শূন্য। তুমি যে আছা বৰফৰ ৰুমত শীতল নিদ্ৰাত শুই। এই নিদ্ৰাৰ পৰা জগাবলৈ আৰু কাৰো সাধ্য নাই। সকলোৱে মাথো অপেক্ষাত আছে কেতিয়া তোমাৰ মুখখন শেষবাৰৰ বাবে দেখা পাব। ঈশ্বৰৰ বিধান সলনি নহয়। তোমাৰ গান আৰু গৰ্বক জীয়াই ৰাখিব সকলোৱে। তুমি বিলীন নহয়, তুমি সকলোৰে মাজত জীয়াই থাকিবা। যদি থাকিবা শান্তিত থাকিবা। পৰজন্মৰ শুভ লগত যদিহে আমাৰ হয় দেখা। ধন্যবাদ।